Good morning. চাওক আজি ৰাতিপুৱাৰ পৰা ৰাতিপুৱাই হৈছে ইমান বৰষুণ চাওক বৰষুণত একদম মানে ঘৰৰ বাহিৰৰ অৱস্থা বহুত বেয়া হৈ গৈছে চাওক যেনেকৈ পানী পৰি আছে আজি ঘৰত উঠিলে ৰক্ষা আৰু আমাৰ কোনো লক্ষণে মই দেখা নাই এই বাল্টি চাল্টি ভাঙি গৈ আছে পানীত চাওক মোৰ গছবিলাক মৰিয়ে যায় নেকি তেনেকৈ পানী জমি আছে চাইকেলখনৰ মানে পানী ডুবি আছে ইফালে ঘৰৰ অৱস্থা বেয়া হৈ আছে এতিয়া সকলো বাহি কাম কৰিব লাগিব ঘৰ ভাল কৰি ঝাৰু দিব লাগিব এতিয়া দাঁত ব্ৰাছ কৰিব লাগিল দাঁত ব্ৰাছ কৰি মুখ চুখ ধুই বৰষুণ ৰখি থাকিতো লাভ নাই বাহি কামবোৰ কৰিবই লাগিব এতিয়া ৰাতিৰ বাচনখিনি মাজিব পৰা নাছিলোঁ ৰাতি বৰষুণ আছিলে সেইকাৰণে বাচনখিনি এতিয়া মাজিব লাগিব কি অৱস্থা পানী ওলাইও নাযায় পানীবোৰ ইয়াতে বহি মাজিব লাগিব আজি উপায় নাই কাৰণ চাৰিওফালে পানী এতিয়া চাহ খাম আমাৰ কাৰণে চাহ ল'ৰাৰ কাৰণে হৰলিক্স বনাইছোঁ হৰলিক্স খাই কিতাপ পঢ়ি আছে আজি দেউতাকে পঢ়াই আছে আৰু মোৰ আজি অলপ দেৰি হৈছে কামবোৰ কৰিব আছে বৰষুণত ভিজি ভিজি মজা কৰি গা ধুই আহিলোঁ এতিয়া পূজা কৰিব লাগিব এয়া চাওক দেখা পাইছে মন্দিৰৰ কি অৱস্থা হৈ আছে বৰষুণৰ পানী মানে সোমাই যায় বৰষুণ পৰিলে এনেকুৱা অৱস্থা হৈ থাকে এতিয়া এইবিলাক ভাল কৰিব লাগিব খিৰিকীখন খুলি দিওঁ এতিয়া অলপ বৰষুণটো কমিছে সেইকাৰণে ফুলখিনি আগত উঠাই লওঁ আজি ফুলবিলাকৰ অৱস্থা অলপ বেয়া হৈ গৈছে বৰষুণ পৰতে পৰতে গাছবিলাক হেলি গৈছে অলপ তুলিব লাগিব কেইডালমান এবাৰ কি পানী আনিব লাগিব মই ঠাকুৰৰ বাচনখিনি কালি আবেলিয়ে মাজি ৰাখিছিলোঁ সেইকাৰণে এতিয়া অলপ ধুই লৈছোঁ এতিয়া মাজাটোও সম্ভৱ নহয় দেখাই পাইছে চাৰিওফালে কেনেকুৱা অৱস্থা সেইকাৰণে ভালদৰে ধুই লৈছোঁ তাৰপিছত ঠাকুৰ ঘৰটো মুচিব লাগিব অলপ কষ্ট আছে আজি মুচতে কাৰণ বহুত পানী জমা হৈ আছে বহুত পানী হৈছে এইবিলাক কিবা উঠাব লাগিব পানীখিনি মোৰ পূজা কমপ্লিট হৈ গ'ল আৰু এইফালে নাৰায়ণ আছে শালগ্ৰাম শিলা এয়া হাজবেণ্ডে ধুৱাব আৰু ছোৱালীয়ে নাপায় এয়া মিষ্টাৰো গা চা ধুই বহি গৈছে পূজা কৰিবলৈ মনে মনে ভিডিঅ' কৰি আছোঁ গমেই নাপায় আনি উঠি ল'ৰাক মেগী বনাই দিছোঁ খাই আছে খোৱা খোৱা খোৱা
খাইছে কেনেকৈ খাইছে আপোনালোকক এটা বস্তু দেখুৱাম এই যে এইটো চাওক টেবলেট এইটো মই মেট্ৰিকত পাইছোঁ তৰুণ গগৈ ছাৰৰ এইটো স্মৃতি এতিয়া ভাঙি গৈছে পৰি এইটো মোৰ ল'ৰাই খেলে এইটো মই ভালদৰে ৰাখি থ'ম হাই ফ্ৰেণ্ডছ বহুত ভোক লাগিছে সেইকাৰণে আজি বেলেগ একো বনোৱা নাই চাওক খোৱা আটাৰ পিঠা বনাইছোঁ এতিয়া চাহ খাম ইফালে হাজবেণ্ডক খাবলৈ দি দিছোঁ কি ডাইৰেক্ট আহিলোঁ দুপৰীয়াৰ ভাত লৈ এয়া মচুৰৰ দালি বনাইছোঁ এয়া ভেন্দি ভাজি এয়া লেবু টেঙা এয়া কণী বনাইছোঁ পিঁয়াজ মছলা দি বনাইছোঁ ৰিকিক আগতে খুৱাই দিছোঁ এয়া হাজবেণ্ডৰ ভাত আৰু এয়া মোৰ ভাত এয়া আমি ভাত খাম ভাত খোৱাটো আপোনালোকক নেদেখুৱাওঁ তো বন্ধুসকল এতিয়া খোৱা লোৱা হ'ল আৰু এতিয়া বাজিলে প্ৰায় 2টা বাজে এতিয়া অলপ শুম ইফালে চাওক ল'ৰাই বিচনা কি অৱস্থা কৰি ৰাখিছে এতিয়া এইখন চাফা কৰি থাকিব লাগিব এইফালে আপোনালোকক পানী দেখুৱাই আছোঁ চাওক পানী শুকাইছে প্ৰায় অলপ অলপ আছে কলৰ পাৰটোতো অলপমান আছে বেছি নাই চাওক শুকাই গৈছে ৰ'দ দিছে চাওক ৰাতিপুৱা কি অৱস্থা আৰু এতিয়া চাওক কিমান ৰ'দ হ'লে মনটো ভাল লাগিছে বন্ধুসকল এয়াই আমাৰ মানে ডেইলি ব্যস্ত জীৱন এনেকৈয়ে প্ৰত্যেকটো ৰাতিপুৱা আমাৰ আৰম্ভ হয় আৰু গোটেই দিন এনেকৈয়ে যায় এয়া আমাৰ নিত্য কাম বোৱাৰী বা ছোৱালী মানুহৰ কৰিবই লাগিব তো আজিলৈ বাই বাই সকলোৱে হাঁহি ফূৰ্তি কৰি থাকক